হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু ৰাতিপুৱাই উঠিছোঁ। চাওকচোন, মানে আমাৰ ষ্টৰৰ পৰা এখন ক্ৰিকেট খেল অনুষ্ঠিত কৰিব। সেয়েহে আমাৰ সকলোবিলাক ষ্টাফকে প্ৰেক্টিচ কৰিবলৈ আহিবলৈ দিছে। ৰাতিপুৱা 5:30 মান বজাতে প্ৰেক্টিচ আৰম্ভ কৰিছে, কিন্তু গোটেইবিলাক ষ্টাফ অহা নাই। কিছুমান ষ্টাফক ফোন কৰা হৈছিল যদিও ফোন উঠোৱা নাই, মানে ৰাতি শুওঁতে দেৰি হৈ যায়, ৰাতিপুৱা সোনকালে উঠিব নোৱাৰি। আৰু আমাৰ দলে বল দিছে আৰু আমাৰ বিটুল দাই বেট ধৰিছে। আৰু বিটুল দাৰ পাৰফৰ্মেঞ্চটো প্ৰথম দিন হিচাপতো ভালে খেলিছে বাৰু। আৰু আমাৰ ষ্টৰৰ সকলোবিলাক ষ্টাফে বাৰু খেলৰ বিষয়ে এনেকৈ আগভাগ লয়। আৰু এনেকৈ আমি বহুত সময় ধৰি খেলৰ প্ৰেক্টিচ কৰি আছোঁ। ময়ো ইমান ভালদৰে নাজানো, অকণমান খেলিছিলোঁ যদিও ভিডিঅ' কৰা নহ'ল। আৰু খেলপথাৰখন চাওকচোন, কাষে কাষে ডাঙৰ ডাঙৰ বিল্ডিংবোৰ আছে, কিন্তু আমাৰ গাঁৱত থকা হ'লে ডাঙৰ ডাঙৰ গছবিলাক থাকিল হয়। আৰু গাইজ প্ৰেক্টিচ কৰি থকাৰ পিছত সকলোৰে ভাগৰ লাগিল আৰু চবে এনেকৈ বহি আছোঁ। আৰু গাইজ ওচৰতে এডাল বকুল গাছ আছিল, সেই বকুল গছত এটা দুটামান বকুলো পকি আছিল আৰু ময়ো দুটামান খালোঁ বাৰু।